মোৰ তলত বহা তুমি মোৰ দিম চাহ শীতল বতাহ পাবা তুমি জোৰাই নাকান্দিবা তুমি পোৱালিটো আনিছিলোঁ। মৰ্ণিং বন্ধুসকল, আজি বহুত দিনৰ পিছত ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছোঁ। একদম সময় একেবাৰে সময় হাতত নাছিলেহে ভিডিঅ' কৰা নাছিলোঁ। আজিৰ পৰাও ভিডিঅ' আপোনালোকক দি যাম বুলি ভাবিছোঁ, সেয়েহে ভিডিঅ'টো কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। একদম এইকেইদিন গৰমত পূৰা হাৰাশাস্তি হৈছে মানুহৰ। ইমানেই গৰম ক'ব নোৱাৰোঁ। বৰষুণ নাপায়, তেনেকৈ গৰম পূৰা। পুৱালেই গৰম, ৰাতিপুৱালেই গৰম। সেয়েহে আৰু ভিডিঅ'টো আপোনালোকে চাওক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ। পূৰা গৰমত একদম অৱস্থা বেয়া হৈছে। গোটেই দিনদাৰে গৰম একদম একদম চুলি তুলিও কাটিব সময় পোৱা নাই কামৰ হিচাপে। অলপ লাল চাহ অলপ খাই লওঁ ধুনীয়াকৈ। গেছ আমাৰ চিলিণ্ডাৰো খতম হৈ থাকিলে, চাহ বনাই একেবাৰে ফ্লাক্সত ভৰাই থৈছিলে, সেয়া গৰম হৈ আছে, তাকে খাওঁ আৰু এতিয়া। ধোঁৱা লাগিছে চাহটো, মজা মজা। পুৰা গৰম উঠি গ'লেও একদম অলপ চব্জি শাক পেলাই দিলোঁ, মূলা গুটি খাবৰ কাৰণে। মূলা শাক অলপ পথাৰ ফালে আহিছোঁ। একদম পথাৰত আহি ধুনীয়া লাগিছে। এতিয়া ধান ওলাওঁ অৱস্থা আপোনালোকক দেখুৱাইছোঁ। মোৰ ধানখিনি কেনেকুৱা হৈছে খেতিটো আপোনালোকে ধানখিনি চাই আপোনালোকে মোক কমেণ্ট কৰি কওক যে ধানখিনি মই খেতি কৰা ধানখিনি কেনেকুৱা হৈছে। মোৰ ধানৰ খেতি আপোনালোকে চাওক কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাওক। একদম এনেকুৱা এতিয়া অৱস্থাত আপোনালোকক দেখাইছোঁ। প্ৰথম গছা ধৰোঁতে আপোনালোকে এবাৰ দেখুৱাইছিলোঁ, এইবাৰ আৰু ধান ওলাওঁ হৈ আছে। ধানবাৰীত বহি আছোঁ। একদম ধান এতিয়া ঠোক ধৰিছে ধানত। একদম গৰম, পূৰা গৰম এইকেইদিন একেবাৰে ভাল এই চিনুৱাই আছে পিছফালে আমাৰ একদম গৰমত অলপ চব্জি খাবৰ কাৰণে মূলা গুটি পেলাই দিলোঁ। একদম ঘামি জামি দিয়া কিবা এটা কৈ দিয়া। ধান কেনেকুৱা ইমান ডাঙৰ হৈছে এইবাৰতো। এই বহুত বিৰাট ডাঙৰ হৈছে 10 টকা। পানী আছে তাত। ইয়াত ধানৰ তলত ধানটো বহুত ডাঙৰ হ'ব। ধান খেতি কৰা বছৰৰ পৰা 3 বছৰ একেবাৰে ধান নাই। পাইছোঁ তো যেনে তেনে বছৰেকৰ খোৱাটো পাইছোঁ, কিন্তু এইবাৰ অলপ নিজকে ভাল লাগিছে যে এইবাৰ মই ধান পোৱা আশা আছে মোৰ। সেই মনটো অলপ ভাল লাগিছে। এইখিনি ছটিয়াইছিলোঁ ধান কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ছটিয়াই ধানখিনি জানিছেনে ছটিয়াবলৈ আপোনালোকে কমেণ্ট কৰি মোক জনাব। এইখিনি মোৰ ছটিয়া ধান, মই নিজ হাতে ছটিয়াইছিলোঁ। প্ৰথম ছটিয়া মোৰ আগতে কোনো ধৰণৰ তেনেকুৱা ছটিয়াই
মানে অভ্যাস নাই, নিজে ছটিয়াইছিলোঁ। ধান একদম কেনেকুৱা হৈছে কমেণ্ট কৰি মোক জনাওক আপোনালোকে, যে মই এজন ভাল খেতিয়ক হ'ব পাৰিম নে নাই। আমাৰ ধান খেতি এইফালে পূৰা বিলি ডুবু ডুবু অৱস্থা, ধুনীয়া মানে একদম। এয়া আমাৰ মই নিজে ছটিওৱা ধান এইখিনি ধুনীয়াকৈ। চিন্ময়ে পথাৰৰ মাজতে এটা কবিতা গাম বুলি কৈছে, কবিতাটো গাব এতিয়া গোৱা এতিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী চিমা খাগলাৰী। মই কুমাৰী বিড়িগুৰু কুমাৰীৰ নাম মোৰ তলত বাঁহগছ। মোৰ তলত বাঁহগছ, মোৰ তলত গোৱা কি মোৰ তলত বহা তুমি, মোৰ তলত বহা তুমি মোৰ দিম চাহ, শীতল বতাহ পাবা তুমি জোৰাই ৰবা গা, নানা ৰং ফুল দিম লগৰীয়াক দিবা, নানা সোৱাদৰ ফল দিম জুতি লগাই খাবা। নমস্কাৰ। ধুনীয়া। অলপ এই কবিতা গাব পৰা হৈছে আৰু কৈছে দেউতাৰে মই পথাৰৰ মাজত এটা কবিতা গাই দিওঁ বুলি, মানে তেনে আৰু আকৌ এটা গাবা নেকি, গোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী চিমা খাগলাৰী। মই কবিতাটোৰ নাম হ'ল কেৰকেটুৱা। কেৰকেটুৱা কেৰকেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলোঁ দুখ পাইছে বুঢ়ী, খোৱা বোৱা ৰাখিছিলা মৰম চেনেহ কৰে, পোৱালিটো ঘূৰাইছিলোঁ নাখাজনা কৰি। নমস্কাৰ।